আমাৰ ইয়াত স্পেচিয়েল ডেলিগেট সেশন বহি আছে বতৰৰ কাৰণে যোৱাবাৰ ডেলিগেট সেশন কমপ্লিট হোৱা নাছিলে আৰু এইবাৰ ডেলিগেট সেশন বহি আছে আৰু সাহিত্য সভাই বড়ো জনগোষ্ঠীৰ এটা গাৰ্জেন অৰ্গেনাইজেশ্যন সেই হিচাপে বড়ো জনগোষ্ঠীৰ ভাষা সাহিত্য বিভিন্ন সমস্যাবিলাক বড়ো সাহিত্য সভাই যোৱা 60-70 বছৰে এইটো চাই আহিছে তো আজি বড়ো সাহিত্য সভাৰ এই সভাত মোক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ কৰিছিলে মই ইয়াত আহি পেলাই খুব মানে ভাল লাগিছে আমাৰ এটা জাতীয় সংগঠন জাতীয় স্বাভিমান সাহিত্য সভা সদায় শক্তিশালী হৈ থাকক আৰু বড়ো ভাষা সংস্কৃতি সদায় আগুৱাই লৈ যাওক সেইটো আমি কামনা কৰোঁ স্যার কি কয় 6.3 যেটো আমাৰ বিটিআৰ 6.3 টো ইমপ্লিমেন্ট হ'বলৈ গৈ আছে হাইপাৱাৰ কমিটিয়ে ৰিপৰ্ট তৈয়াৰ কৰিছে খুব সম্ভৱ বাই ইলেকশ্যনৰ কেইদিনমান পিছতে এইটো মানে এটা ৰাস্তা ওলাব স্যার জানিব পৰা মতে কোকৰাঝাৰ টিভি চেণ্টাৰ বন্ধ হ'বলৈ গৈ আছে এটা কি হ'ব টিভি চেণ্টাৰবিলাক বহুত জাগাতে বন্ধ হৈ আছে কিন্তু আমি এইটো বন্ধ হ'বলৈ নিদিওঁ সেইটো আমি যি ব্ৰডকাষ্টিং মিনিষ্টাৰক চিঠি পঠাইছোঁ আৰু সেইটো ইয়াতকৈ অলপ বেছি মানে হাই পাৱাৰ ট্ৰেনজিষ্টৰ লগাই পেলাই এইটো ভালকৈ মানে কৰিবৰ কাৰণেহে আমি অনুৰোধ কৰিছোঁ স্যার